ফ্ৰেণ্ডছ, এটা ফেচবুক পেজৰ দ্বাৰা আপুনি বিভিন্ন ধৰণে টকা উপাৰ্জন কৰিব পাৰিব, যেনে এড ব্ৰেকত আপুনি আপোনাৰ ফেচবুক পেজত ভিডিঅ' আপলোড কৰিব আৰু এড ব্ৰেকৰ দ্বাৰা সেই ভিডিঅ'ত এডছ আহিব আৰু আপোনাৰ উপাৰ্জন হ'ব। এড ব্ৰেকৰ পৰা উপাৰ্জন কৰিবলৈ হ'লে ফ্ৰেণ্ডছ, আপোনাৰ ফেচবুক পেজটো কমচে কম 10,000 ফলোৱাৰ থাকিব লাগিব। ফ্ৰেণ্ডছ, তাৰোপৰি ইনষ্টেণ্ট আৰ্টিকেল, এফিলিয়েট মাৰ্কেটিং এইবিলাক কৰিও আপুনি আপোনাৰ ফেচবুক পেজৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। ফ্ৰেণ্ডছ, টকা উপাৰ্জন কৰিবলৈ হ'লে আপোনাৰ ওচৰত এটা ফেচবুক পেজ থাকিব লাগিব। আপুনি এটা ফেচবুক পেজ কিদৰে ক্ৰিয়েট কৰিব মই আপোনালোকক দেখুৱাম ষ্টেপ বাই ষ্টেপ। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈ চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে আপোনালোকৰ মোবাইলত ফেচবুক এপছটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত ৰাইট ছাইডৰ ওপৰত 3 ডট দেখি পাইছে, ইয়াত ক্লিক কৰিব। তাত আপোনালোকে দেখিব পাইছে পেজেছ বুলি অপশ্যন, পেজেছত চিম্পলি ক্লিক কৰি দিব। ইয়াত আপোনালোকে দেখিব পাইছে ক্ৰিয়েট বুলি এটা অপশ্যন দেখিব পাইছে, ক্ৰিয়েটত ক্লিক কৰিব। ক্ৰিয়েটত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ফ্ৰেণ্ডছ, ইয়াত লিখা আছে গেট ষ্টাৰ্ট, আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত আপোনালোকক সুধি আছে নেম ইয়ৰ পেজেছ, আপোনালোকে ইয়াত নিজৰ পেজৰ নামটো ইয়াত কি নামত পেজ খুলিব ইয়াত নামটো দিব লাগিব। আপোনালোকে আপোনালোকৰ পেজৰ নামটো দি দিব। নামটো দিয়াৰ পিছত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিছে, ইয়াত লিখা আছে চুজ এ কেটেগৰী ফৰ ইয়ৰ পেজ, আপোনালোকৰ পেজৰ এটা কেটেগৰী দিব লাগিব। ইয়াত আপোনালোকে চিম্পলি পিপলটো চিলেক্ট কৰিব। পিপল চিলেক্ট কৰাৰ পিছত ইয়াত লিখা আছে চিলেক্ট এ চাব কেটেগৰী, ইয়াত আপোনালোকে এটা চাব কেটেগৰী বহাব লাগিব। ইয়াত বহুত অপশ্যন আছে দেখিব পাইছে ফ্ৰেণ্ডছ, এক্টৰ, আৰ্টিষ্ট, অথৰ, ব্ৰেণ্ড, ব্লগাৰ, আপোনালোকে যিটো হয় সেইটো বহাই দিব। মই ইয়াত যিহেতু ভিডিঅ' ক্ৰিয়েটৰ হয়, মই ভিডিঅ' ক্ৰিয়েটৰ চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব। নেক্সট বাটনত ক্লিক কৰাৰ পিছত ইয়াত সুধি আছে ফ্ৰেণ্ডছ এড ইয়ৰ ৱেবছাইট, যদি ফ্ৰেণ্ডছ আপোনালোকৰ কিবা ৱেবছাইট আছে তেতিয়াহ'লে ইয়াত ৱেবছাইটৰ লিংকটো দিব পাৰে, যদি নাই তেতিয়াহ'লে আপুনি নেক্সটত ক্লিক কৰিব। ইয়াত ফ্ৰেণ্ডছ দেখিব পাইছে এড এ প্ৰফাইল ফটো, ইয়াত এটা প্ৰফাইল ফটো দিব লাগিব পেজৰ কাৰণে। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ ফটোটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াত ওপৰত ছেভ বুলি লিখা আছে, ছেভত ক্লিক কৰি দিব। ইয়াত আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ আপলোডিং হৈ আছে, এইটো অলপ সময় ল'ব পাৰে আপোনাৰ। আপলোডিং হৈ আছে, আপোনালোকে ইয়াত দেখিব পাইছে। আপলোডিং হোৱাৰ পিছত আপোনালোকৰ এনেকৈ দেখিব পাব, নেক্সট বটনটো আপুনি ক্লিক কৰি দিব। ইয়াত আপোনালোকক সুধি আছে এড এ কভাৰ ফটো, পেজৰ কাৰণে এটা কভাৰ ফটো যদি আপোনালোকে দিব খোজে দিব পাৰে, নিদিলে ডাইৰেক্ট আপোনালোকে ওপৰত এটা অপশ্যন দেখি পাইছে স্কিপ বুলি, ইয়াত স্কিপ কৰি দিব। ইয়াত আপোনালোকে ফ্ৰেণ্ডছ দেখিব পাইছে এপ্লিকেশ্যন ভিডিঅ' ক্ৰিয়েটৰ 0 ফলোৱাৰ, আপোনালোকৰ পেজটো ক্ৰিয়েট হৈ গৈছে। যদি আপোনালোকে সবিশেষ জানিব খোজে তেতিয়াহ'লে আপোনালোকে ইয়াত চিম্পলি ইয়াত পেজ এডিট পেজত গৈ আপোনালোকে পেজটো এডিট কৰিব পাৰিব। যদি ইয়াত ছেটিং দেখি পাইছে, আপুনি ছেটিঙত আপোনাৰ পেজৰ ছেটিংটো ইয়াৰ পৰা কণ্ট্ৰল কৰিব পাৰিব। ইয়াত বহুতো ছেটিং আছে, আপোনালোকে আপোনালোকৰ হিচাপত ছেটিংটো মিলাই ল'ব। ফ্ৰেণ্ডছ, আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে চাই অলপ হ'লেও ভাল পাইছে। যদি ভাল লাগিছে ফ্ৰেণ্ডছ, ভিডিঅ'টো লাইক কৰিব আৰু কেনেকুৱা আপোনালোকৰ লাগিছে ভিডিঅ'টো চাই কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব আৰু ফ্ৰেণ্ডছ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই ফ্ৰেণ্ডছ, জয় আই অসম।